कति माया गर्छौ भन्नै सक्दिन म बिना बाँच्छौ सोच्नै सक्दिन तिम्रो मायाले यसरी नै बाँधिराखन मिठो मिठो सपना मनमा साँचिराखन मैले त बिन्ती बिर्साको रिसानी माफ होस् जानलाई फकाको यो मायामा चिनी मिसाको मुस्कानमा थोरै थोरै मह मिसाको আচ্ছা আচ্ছা লগলগ ৰেস্কিউ কৰিলো এখন গুচি যাব মানে তেনেকুৱাতো কোনো কথাই নাথাকে বেয়া হোৱা মানে তেনেকুৱাতো কোনো কথাই নাথাকে বেয়া হোৱাৰ মিউজিক আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিয়মভাৱে এই জিএছ উদৰ ৰাজপথত তেওঁলোকক প্ৰহাৰ কৰা হ'ল বিভিন্ন ধৰণে আমাৰ যি এই আন্দোলনক তেওঁলোকে মখিমূৰ কৰিবৰ কাৰণে এই আন্দোলনক বিভিন্ন ধৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰচিলে বিভিন্ন ধৰণে তেওঁলোকে আমাৰ শিল্পীসকলে হওক বা সাংস্কৃতিক মই এইখিনি বুজিছো যে মই এইখিনি বুজিছো তেওঁলোকে ইয়াত ভাষণ দিব নালাগে স্পষ্ট কথা मेरे इतने करीब मत आओ मैं तुम्हें बर्बाद कर दूंगी मैं बर्बाद होना चाहता हूँ অসমৰ পৰৱৰ্তী 21ৰ মুখ্যমন্ত্ৰী মই কৈছো 1 নম্বৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় অপশন সৰ্বানন্দ সোণোৱাল তৃতীয় অপশন গৌৰৱ গগৈ চতুৰ্থ অপশন তৰুণ গগৈ আৰু পঞ্চম অপশন বদৰুদ্দিন আজমল কোন আজিকালি মন নম্বৰ 1 নম্বৰত চলি আছে কি আপুনি 5 নম্বৰ দিছে আপুনি মোৰ ইনসাল্ট কৰি আছে नेहा हाँ जी आइए आपको कुछ दिखाता हूँ दिखाओ ভাৰতীয় জনতা পাৰ্টিয়ে কয় যে ভাৰত মাতা কি যে এই ভাৰতৰ মাতৃভূমি আমাৰ আৰু এই মাতৃভূমিত মই জন্মগ্ৰহণ কৰিছোঁ মোৰ দেউতাই মোক ইয়াত জন্ম দিছে মোৰ মায়ে মই মাৰ কোলাত এই মাটিতেই ডাঙৰ দীঘল হৈছোঁ মই এই মাটিত মই পেচাব পায়খানা কৰিছোঁ মোৰ এই মাটিয়ে মোৰ পেচাব পায়খানা গ্ৰহণ কৰি লৈছে মোৰ এই মাটিত মোৰ দেউতাই খেতি কৰিছে আৰু মই সেই খেতিৰে আমাক পোহপাল দিছে আৰু এই মাটিতেই মৰাৰ পিছতো আমাৰ যেতিয়া শদেহ দাহ কৰা হয় এই মাতৃয়ে গ্ৰহণ কৰি লয় আৰু সেই কাৰণে আমাৰ স্লোগানে হৈছে ভাৰত মাতা কি জয় সেইকাৰণে মই মৰাৰ আগলৈকে মই ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হৈ থাকিম